সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে ঠিক অলপ ভালে আছে তো গাইছ আজি অলপ বেলেগ মানে ট্ৰেভেলিঙত ওলাইছোঁ পিছফালে দেখি আছে এখন ইণ্ডিয়ান অইলৰ গাড়ী গোটাই চিলিণ্ডাৰ ভৰ্তি আছে লৈ যাম ডিব্ৰুগড়লৈকে তো এতিয়া আছোঁ আমি বাইহাটা চাৰিআলিত তেল ভৰাই ল'লোঁ অলপমান ৰেষ্ট লৈছোঁ ইয়াৰ পৰা চিধা একেবাৰে জখলাবন্ধা হৈ এইফালে ডিব্ৰুগড় ওলাই যাম তাৰপিছত ৰাতি কি হয় অলপ দেখিবলৈ পাব তো গাইছ আহি আমি শোণিতপুৰ জিলাৰ কাৱৈমাৰী অঞ্চল পালোঁ এইফালে গোটাই গাড়ী চবৰে ৰাতিটো গাড়ীয়ে দাউৰি থাকে ইয়াত তো আমিও এতিয়া অলপ ব্ৰেক ল'লোঁ যিহেতু ৰাতিৰ কথা টোপনি আহি থাকে অলপ ব্ৰেক ল'লোঁ তো এতিয়া আৰু ওলাই যাম যিমান দূৰ পাৰোঁ যাই থাকিম ৰাতিটো একেবাৰে ৰাতিপুৱাহে যাই পাম ডিব্ৰুগড় মেইন টাউনতে তো যাই থাকিম এতিয়া আৰু The next day. তো গাইছ আহি পালোঁ নুমলীগড় তো নুমলীগড়ত অলপমান ৰখিলোঁ ৰাতিপুৱা এতিয়া 6:30 হ'ল নুমলীগড়তে আহি পালোঁ তাৰপিছত দেখুৱাই আছোঁ এতিয়া বেক চাইডটো ধুনীয়া দেখা হৈছে তাৰমানে গোটাই খেতি তো চাওকচোন কিমান ধুনীয়া তো এয়া চাব পাৰে গোটাই খেতি মজা জেগা পকিলে মজা লাগিব এইবিলাক তো গাইছ এতিয়া আমি পালোঁ শিৱসাগৰ আৰু শিৱসাগৰৰ মাজেদি আমি যাই আছোঁ এতিয়া মানে গৌৰীসাগৰৰ মাজেদি যাই আছোঁ শিৱসাগৰ এণ্টাৰ কৰিলে প্ৰথমতে পায় গৌৰীসাগৰ তো সেই গৌৰীসাগৰৰ মাজেদি যাই আছোঁ আৰু অলপ আগতে নামদাঙৰ শিলৰ সাঁকো ব্ৰিজখনেদি ওপৰেদি আহিলোঁ কিন্তু হঠাৎ দেখা পালোঁ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ জেগাবিলাক ভালকৈ চিনি নাপাওঁ না মানে হঠাৎ দেখা পাই গ'লোঁ আৰু মানে নামদাঙৰ শিলৰ সাঁকো তো নামটো শুনি আছিলোঁ আজি ওপৰেদি আহিলোঁ ভাল লাগিল আৰু এয়া চাওক জয়মতী কুঁৱৰী উদ্যান শিৱসাগৰত তো গাইছ আমি আহি পাইছোঁ আৰু এতিয়া আনলোড কৰোঁ মানে খালী ভৰাং মানে আন্ধাৰ হৈ গ'ল তো এতিয়া ভালকৈ মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ তো এয়া চাওক ধুনীয়া নদী পাৰ আৰু এতিয়া গোটাই খালীবিলাক ভৰ্তি কৰা হ'ল গাড়ীত তো এতিয়া যাওঁ বোলো আমি এতিয়া পালোঁ ডিব্ৰুগড়ৰ পল্টন বজাৰ আৰু ইয়াতে পূজাৰ প্ৰস্তুতি পূৰা একদম তুংগত পূৰা পূজা লাগি আছে তো আৰু এইটো হৈছে ডিব্ৰুগড় মানে ডিব্ৰুগড়ৰে পল্টন বজাৰ সেইটো লিখা আছে ভাবিছিলোঁ গুৱাহাটীতে অকল পল্টন বজাৰ আছে কিন্তু নাই ডিব্ৰুগড়তো আছে এখন পল্টন বজাৰ আৰু একেই ছেম বজাৰেই গোটাই The next day. তো গাইছ গুড মৰ্ণিং ফ্ৰম নাম নাজানা জেগাৰ পৰা কাৰণ যোৱাকালি ৰাতি আহোঁতে মানে শিৱসাগৰ ক্ৰছ কৰিলোঁ তাৰপিছত 12টামান বজাত শুই গ'লোঁ ইয়াতে শিৱসাগৰ পাৰ হৈ আহি যোৰহাট পোৱা নাই এতিয়া যোৰহাট হৈ এইফালে ওলাই যাম তো চাই আছে আগৰ পৰা যে আমি আহিছিলোঁ ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰ পৰা ৰাতি ওলালোঁ 9টা বজাত দিনত ওলালে যিহেতু ভিৰ হয় তাৰ কাৰণে তো এতিয়া ইয়াৰ পৰা যাই থাকিম আৰু একবাৰ ভিউটো দেখুৱাই দিছোঁ এইটো জেগাটোৰ ৰ'ব ওপৰৰ পৰা দেখুৱাই দি আছোঁ তো গাইছ এইটোৱে হয় জেগাটো চাওক কিমান ধুনীয়া পূৰা একদম কুঁৱলী হৈ আছে আৰু এইফালে পথাৰ এইফালেও পথাৰ এইফালেও ৰাস্তা মাজতে এইফালে পূৰা সংযোগ কৰে এইফালে শিৱসাগৰ এইফালে যোৰহাট আৰু এইফালে ধুনীয়া জেগা মজা তো গাইছ আমি বোকাঘাট গোলাঘাট যোৰহাট দেৰগাঁও এইবিলাক পাৰ হৈ আহিলোঁ আৰু এতিয়া সোমাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তো যাওঁতে অহাই দিয়ে গৈছিলোঁ কিন্তু ৰাতি হৈ গ'ল একো দেখা নাপালোঁ তো আজি যি পাৰোঁ দেখুৱাম আৰু কাজিৰঙাৰ ভিতৰত যদি কিবা কিবি দেখা পাওঁ হৰিণ চৰিণ হাতী চাতি
তো দেখুৱাম তো এতিয়া যাই আছোঁ তো গাইছ আহি কাজিৰঙাৰ মাজত অলপ ৰখিলোঁ ভাবিছিলোঁ কিবা কিবি অলপ দেখা পাম কিন্তু মাত্ৰ হাতী দুটা দেখা পাইছিলোঁ কিন্তু শ্বটটো ল'বা টাইম নহ'ল তো একোৱে দেখা নাই এতিয়া বোলো গড় চৰ দেখা পাম নেকি বুলি গাড়ী পৰা নামিও আহিলোঁ একোৱে দেখা নাই এতিয়া যাই থাকোঁতে আৰু গ'লে কি দেখা পাওঁ নাচাওঁ তো গাইছ এতিয়া আহি ধুনীয়া এটা ভিউ পইণ্টৰ কাষতে ৰৈছোঁ আমি দুখন গাড়ীও তো ইয়াতে মানে আজি দিনৰ ভাতটো ইয়াতে বনাই কিনে খাই যাম এই দুখন গাড়ী আছে আৰু ইয়াতে এখন জাননী আছে যে পপুলেশ্যন মানে কাজিৰঙাত কিমান চনত কি আছিল সেইখিনি গোটেইখিনি দিয়া আছে আৰু ভিউ অলপ দেখুৱাই দিছোঁ চাই লওকচোন তো গাইছ আহি পাই গাড়ী থৈ আহিলোঁ প্লাণ্টত তো এতিয়া কিবা এটা খাব সোমাইছোঁ আৰু খাই কিনে ঘৰত যাম এতিয়া তো ভিডিঅ'টো এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল পাইছে যি কৰিব লাগে কৰিব তো বেলেগ এটা ভিডিঅ' লগ কৰা খাজিল তিনি এটা বাই বাই